আপোনালোকে যদি এতিয়ালৈকে কাকীৰ গীতিকাৰ প্ৰথম খণ্ডটি আৰু দ্বিতীয় খণ্ডটি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সকলোৱে গৈ চাবগৈ। আৰে আৰু এটা খচোন আৰু এটা খালে একো নহয় নহয় খাই দিয়া এই নালাগে দিয়ক এতিয়া আপুনি এটা খাওক। কৃষাণু গোস্বামী বৰ ভাল কাম নকৰিলি। মোৰ এই কেঁচা কলিজাত একুৰা জীয়াজুই লগাই মোক কৰা সন্মানৰ প্ৰত্যুত্তৰ তই এদিন নিজৰ হাততে পাবি। মনত ৰাখি থবি কৃষাণু গোস্বামী। ঐ ঘৰত গৈ আইনাত নিজৰ চেহেৰাটো এবাৰ চাবি। এই কৃষাণু গোস্বামী চুপ। ৰাতি খাবলৈ ঘৰত কিবা আছেনে নাই তাকো চাবিগৈ। এই তাৰ পাছত এইখন মুখেৰে এই তোৰ ফটোৱা কথাবোৰ বাহিৰ কৰিবি। এই মোক কথাটো শুনি ল। তই যাবি নাই মোৰ চকুৰ আগৰ পৰা ভালে ভালে ঘৰত যা। এই মোৰ কথা কেইটাও তই খালি মনত ৰাখি থবি কৃষাণু গোস্বামী। আহিছো নবু তোমাক দেখা পালে সপোন জাগি উঠে। হেৰা, কি হ'ল তোমাৰ? এনেকৈ ৰৈ গ'লা যে? মোৰ বাৰু কিমান ভয় লাগিছে। আমি বাৰু অনুৰাগৰ লগত কিবা অন্যায় কৰিছো নেকি? যদি কিবা অন্যায় হৈছে আমাৰ সন্তানৰ আগত তাৰ কিবা প্ৰভাৱ পৰিব নেকি? সেই ফটোবোৰৰ কথা শুনি তুমি বেছি চিন্তা কৰিছা। আমাৰ সন্তানৰ একো নহয় দিয়া, ব'লা ভিতৰলৈ যাওঁ। ব'লক। কি কথাবোৰচোন মোৰ কিবা সপোনহে লাগিছে। তোমাৰ সপোন লাগিলেও এয়াই সত্য। মোৰ বয়স প্ৰায় তেতিয়া 5 বছৰমান আছিল। ক'ৰ পৰা কেনেকৈ গৈ এদিন মই কাকি পালোগৈ। মোৰ মা কোন দেউতা কোন মই তাকো নাজানো। আৰু তাৰে এখন গাঁৱৰ কাকিৰ এডোখৰ নিজান ঠাইত অকলশৰে পেটৰ ভোকত বহি আছিলোঁ। ভাইটি, অ' ভাইটি, কি হৈছে তোমাৰ? তোমাৰ ঘৰ ক'ত? কিয় অকলশৰীয়া বহি আছা? নাজানো দাদা, মোৰ বৰ ভোক লাগিছে। তোমাৰ মা দেউতা ক'ত? ক'ৰবাত আছে নেকি? নাজানো দাদা। একো নাজানা? তেনেহ'লে তুমি আমাৰ ঘৰলৈ যাব লাগিব। ব'লা উঠা। নাযাওঁ দাদা, মোৰ বৰ ভোক লাগিছে। আৰে তুমি মোৰ লগত গ'লেহে কিবা খাব দিব পাৰিম। ব'লা আমাৰ ঘৰলৈ, ব'লা উঠা। আৰু তেনেদৰেই দয়ালু অনুৰাগ দাৰ লগত গৈ মই এই মাজনী কাষ পালোগৈ। আৰু মোৰ এই কোনো পৰিচয় নোপোৱাত এই মাজনীয়ে মোক দ্বিতীয় সন্তান হিচাপে ৰাখি ল'লে। আৰু তেতিয়াৰে পৰা তেওঁলোককে মোৰ নিজৰ মা দাদাৰ দৰে ভাবি প্ৰায় 10 বছৰ থাকিলোঁ। তাৰপিছত হঠাৎ এদিন মা অসুস্থ হৈ পৰিল। মা অসুস্থ হৈ পৰাৰ পিছত আমি পেটৰ ভোকত পেটত বান্ধিবলগীয়া হ'ল। এগৰাকীৰ মাতৃ হিচাপে এই মাজনীয়ে সেই কষ্ট সহ্য কৰিব নোৱাৰি দাদা আৰু মোক এখন অনাথ আশ্ৰমত থৈ আহিল। তাৰ পাছত কি হ'ল? তাৰ পিছত সেই অনাথ আশ্ৰমখনৰ পৰা এহাল দম্পতীয়ে মোক এডপ্ট কৰি বহুত দূৰলৈ লৈ গ'ল। আৰু তাৰ পাছৰ পৰা আমাৰ চিনা পৰিচয় সকলো হেৰাই গ'ল। ময়ো সকলোবোৰ পাহৰি পেলালোঁ। আৰু এতিয়া চাকৰিৰ সূত্ৰে কাকিলৈ আহি তেওঁলোকৰ পৰিচয়লৈ চিনাকি হ'লোঁ। সঁচাকৈ বৰ আচৰিত লাগিল শুনি। জেঠাই, তোমালোকক আচলতে ভগৱানে বহুত শক্তিশালী কৰি পৃথিৱীলৈ পঠাব লাগিছিল। কিমান যে পৃথিৱীখন ধুনীয়া হৈ পৰিল হয়। এৰা, ভগৱানে আমাক শক্তিশালী কৰি পঠোৱা হ'লে আমিও অহংকাৰী নহ'লো হয় জানো? দিয়া এতিয়া তোমালোকে কথা পাতা, মই গৈ থাকোঁ। এনেদৰে পল্লৱে কৃতিকাক সকলো কথা কৈ পল্লৱৰ তুলনীয়া মাতৃৰ লগত কৃতিকাক থৈ পল্লৱ নিজৰ কৰ্মক্ষেত্ৰলৈ ৰাওনা হ'ল। এনেদৰে প্ৰায় 6টা মাহে পাৰ হ'ল। 6টা মাহৰ পিছত পল্লৱ এদিন হঠাৎ কৃষাণু গোস্বামীৰ ঘৰত নবৌ, অ' নবৌ, নবৌ। তুমি আহাচোন, আহা বহাহি। হেৰি, আহকচোন আহক, কোন আহিছে চাওকহি। নবৌ ভালে আছেনে? ভাল বেয়ানো কিনো ক'বা, ভগৱানে ৰাখিছে আৰু দিয়া। বাকী তোমালোকক কোৱাচোন। আমাৰো ভালেই দিয়ক। কিহে ডেকা ল'ৰা, মানুহটোৰচোন খবৰ-খাতি নাইকিয়াই হ'ল। কি ক'ব আৰু, ইয়াৰ পিছদিনাখনেই মোবাইলটো পানীত পৰি বেয়া হ'ল।
সেইদিনাৰ পৰা ঠিক কৰাই হোৱা নাই। অ' হয় নেকি? আমাৰো যাম যাম বুলি কৈ যাবৰে হোৱা নাই বুজিছা। ঘৰখনো উদং হৈ গ'ল যে। বাকী কৃতিকাৰ ভাল নহয় এতিয়া? আছে দিয়ক, চিন্তা কৰিবলগীয়া একো কাৰণে নাই। মই আপোনাৰ ভনীক ধুনীয়াকৈ ৰাখিছোঁ। এৰা, তুমি ভালদৰে ৰাখিবা বুলি জানিয়েতো তোমালৈ বিয়া দিছোঁ। কিন্তু এটা কথা কাৰণেহে বেয়া পাই আছোঁ হে। কি কথা দাদা? বিয়া হোৱা আজি 6-7 মাহে হ'ল। তাইক এবাৰো যে ঘৰখনলৈ অনা নাই। নাই নাই, একেবাৰে বিয়াখন পাতি লৈ অহা যোৱা কৰিম বুলিয়ে ৰৈ আছোঁ। পিছে বিয়াখন কেতিয়া কৰিম বুলি ভাবিছা? বিয়াৰ নিমন্ত্ৰণৰ বাবেই আহিছিলোঁ। এইখন লওক, সকলোবোৰ এবাৰ দেখা দিবগৈ। বাৰু, পিছে মাহঁত দেলহিৰ পৰা আহিল নে নাই? আহিল এসপ্তাহে হ'ল। বাকী ময়ো বেছি দিন নকৰোঁ দিয়ক, ঘৰত বিয়া ভেজাল আছে যে। 12 বজাৰ বাছখনতে ঘৰমুৱা হ'বগৈ লাগিব। ভাত পানী খাই যাবা দিয়া, ইমান দিনৰ মূৰত আহিছা। ক'লেই হ'বনে? হেৰা, ভাতটো সোনকালে বাঢ়া গৈ যোৱা। হ'ব দিয়ক। বাকী এতিয়া পিছে কোনখন স্কুলত কৰি আছা? ইয়াৰ পৰা গৈ গুৱাহাটী স্কুল এখনতে সোমালোগৈ, ডেইলি ঘৰৰ পৰা অহা যোৱা কৰিব পৰাকৈ। বাৰু, ভালেই কৰিলা দিয়া। মাহঁতৰ ভাল? অৱশেষত কেইটামান দিনৰ পিছতে চহৰত পল্লৱ বৰুৱাৰ ঘৰত বিয়াৰ উদলি মুদলি লাগিল। আৰু কাকীৰ পৰা আহি কিষাণু গোস্বামী আৰু প্ৰাপ্তিও বিয়াৰ ঘৰ পালেহি। তোমালোক আহিলা? তই ইয়াত কিয়? এয়া মই কি দেখিব পাইছোঁ? এয়া আপুনি কৰি থকা অন্যায়ৰ প্ৰতিশোধ। আমি সকলোৱে আলোচনা কৰি পল্লৱৰ লগত বিয়াত বহা এখন নাটকহে কৰিলোঁ। তাৰ মানে তহঁত সকলোৱে মোৰ চকুত ধূলি মাৰিলি? নাই, এই বিয়া কেতিয়াও হ'ব নোৱাৰে। ঐ কৃতিকা, ব'ল ৰ'বচোন। চাওঁ, এৰি দিয়া। প্ৰাপ্তি, নবৌ, প্ৰাপ্তি। উঠাচোন। নবৌ, প্ৰাপ্তি, নবৌ উঠাচোন। প্ৰাপ্তি। চাওঁ, উঠাচোন। কোনোবা এম্বুলেন্সখন মাতচোন। এয়া নবৌ, কি হ'ল? নবৌ উঠাচোন। নবৌ, প্ৰাপ্তি, তোমাৰ একো নহয় নবৌ, উঠাচোন। উঠা নবৌ। প্ৰাপ্তি। কৃষাণু গোস্বামীৰ প্ৰহাৰত ঢলি পৰা কৃষাণু গোস্বামীৰ পত্নী প্ৰাপ্তিক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকেও সুস্থ কৰিবৰ বাবে চিকিৎসা আৰম্ভ কৰে। ডক্টৰ, সকলো ঠিকে আছেনে? আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, বাকীখিনি ভগৱানৰ ওপৰত। সুস্থ হৈ উঠিব নহয়? সেইটোতো আমি ক'ব নোৱাৰিম, ট্ৰাইটো কৰি আছোঁ। এক্সকিউজ মি। মেম শুনকচোন। কিষাণু গোস্বামী কোন হয়? মই
কংগ্ৰেচুলেশ্যনছ, আপুনি এজনী ছোৱালী দেউতাক হ'ল। বাট বাট কি ডক্টৰ আই এম চৰি, আমি আপোনাৰ ৱাইফক বচাব নোৱাৰিলোঁ। কি কৈছে আপুনি এইবিলাক? বোৱাৰীজনী বৰ ভাল আছিল, কিন্তু নিষ্ঠুৰ নিয়তিয়ে আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। খুৰীজনী মৰিলে। গোহাঁই গীতিকা, 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 চা বৌৰক এবাৰ চাই ল। প্ৰাপ্তি গীতিকা, প্ৰাপ্তি 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 গীতিকা, গীতিকা, তই ধৈৰ্য ধৰ, গীতিকা, তই ধৈৰ্য ধৰ, গীতিকা, প্ৰাপ্তি তই ধৈৰ্য ধৰ না, গীতিকা, তই ধৈৰ্য ধৰ, তই ধৈৰ্য ধৰচোন গীতিকা। প্ৰাপ্তি 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 উঠা নাই এবাৰ। গীতিকা, তই ধৈৰ্য ধৰচোন, তই ধৈৰ্য ৰাখ গীতিকা। মাকৰ অবিহনে এই কণমানিজনী কি হ'ব এতিয়া? প্ৰাপ্তি মাজনী হ'ব। ভগৱান ইমানো নিষ্ঠুৰ হ'ব পাৰেনে? দাদা, বেছি দেৰি কৰি নাথাকি আমি পাছৰ কাৰ্যসূচীলৈ আগবাঢ়ো নেকি? মই তাইক মুখাগ্নি কৰিব নোৱাৰিম। মই এটা মহাপাপী। মই দুখন হাতেৰে তাইক হত্যা কৰি পেলালো। গীতিকা, 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 ধৈৰ্য ধৰক দাদা। দাদা, আমাৰ চিতা ৰেডি হৈ গ'ল, সোনকাল কৰক। গীতিকা, আজি বৈৰৰ শেষ বিদায় তই কৰ যা। শেষ বিদায় তই কৰ যা। নাই নাই দাদা, বৈ অনুৰাগক বৰ ভাল পাইছিল, নিজৰ ল'ৰাৰ দৰে ৰাখিছিল। অনুৰাগে বৰ শেষ বিদায় কৰক দে। কৃতিকা, মই নকৰো দে, দাদাই কৰক। নাই অনুৰাগ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। পাৰিলে মোক ক্ষমা কৰি দে অনুৰাগ। বয়স শিক্ষিত তই কৰিবি, মুখাগ্নি তই কৰিবি। নাই, বুকুত এই বাৰৰ কাৰণে
মাইনা এবাৰ অ' মাইনা। ল'বলৈ দিয়া মাইনা অ' এবাৰ শুই লোৱা মাৰ লগত একবাৰৰ বাবে মাইনা অ' প্ৰাপ্তি চোৱাচোন এবাৰ আমাৰ কণ মানুহজনী কেনেকৈ শুইছে তোমাৰ কাষত প্ৰাপ্তি অ' মাইনা 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 সেন্দুৰী আভাৰে সুৰুজে আদৰিয়ালে আদৰিয়ালে কাল সন্ধাৰ বুকুতে পোহৰে বাট হেৰুৱাই চৌদিশে নিশব্দ 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 তাৰে পাৰ ভাঙি নামি আহে এবুকু 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 কণমানি এটি জোনাকী দীপ্ত পিৰিঙতিৰে কৰি দিয়ে সংঘাত নিশব্দ এন্ধাৰ কৰি দিয়ে সংঘাত নিশব্দ এই পৃথিৱীৰ মায়া মোহ সকলো ত্যাগ কৰি এজনী মৰম লগা কন্যা সন্তান জন্ম দি প্ৰাপ্তিয়ে এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগে আৰু শেষত কৃষাণু গোস্বামীয়ে নিজৰ ভুল উপলব্ধি কৰি অনুৰাগ আৰু কৃতিকাৰ বিবাহ সম্পন্ন কৰে আৰু কৃষাণু গোস্বামীৰ কন্যা সন্তানটি অনুৰাগ আৰু কৃতিকাৰ হাতত তুলি দি আদালতৰ দুৱাৰদলিত ভৰি থৈ কৃষাণু গোস্বামী নিজকে এজন হত্যাকাৰী বুলি কৈ কাৰাগাৰৰ বন্ধকোঠাত আবদ্ধ হৈ পৰে আৰু কাকীৰ কৃতিকা কাহিনীও ইমানতে সমাপ্ত ঘটে সমূহ ছবি প্ৰেমী ৰাইজৰ ওচৰত ছবিখনৰ ৰৈ যোৱা ভুল ত্ৰুটিসমূহৰ ক্ষমা বিচাৰি আকৌ এখন নতুন ছবিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনালোঁ ধন্যবাদ জয় আই অসম জয় জুবিন